Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো। ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কেনেকৈ কৰে আহকচোন চাই লওক। প্ৰথমতে প্ৰতি মাননীয় সহায়কাৰী সঞ্চালক মহোদয় সমীপেখু খাদ্য অসামৰিক পান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তাৰিখ আপোনালোকে ইয়াতে যোনদিনা আবেদন কৰিব সেই দিনা তাৰিখটো দি ল'ব। আবেদনকাৰীৰ নাম গাঁও জিলা পোষ্ট অফিচ থানা ইয়াতে আবেদনকাৰী যিখিনি এড্ৰেছ আছে এই এড্ৰেছখিনি ইয়াতে দি ল'ব। বিষয় ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন। মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে খাদ্য আৰু অসামৰিক যোগান বিভাগে জাৰি কৰা ৰেচন কাৰ্ডত মোৰ পৰিয়ালৰ কিছু সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, গতিকে মোৰ নামত জাৰি কৰা এইটো হ'ল আপোনালোকৰ এটা কোড। সেই কোডটো মানে আপোনালোকে যেতিয়া অনলাইন ফিল আপ কৰিছিলে সেই কোডটো দিছিলে সেই কোডটো ইয়াতে বহাই ল'ব। ৰেচন কাৰ্ডত সংলগ্ন পত্ৰৰ উল্লেখ কৰা সদস্যসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালোঁ। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ বিশ্বাসী নাম ঠিকনা ফোন নম্বৰ। এনেকৈ আপোনালোকে এখন ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। থেংক ইউ।